নমস্কাৰ স্বাগতম জনাইছোঁ মই আন এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ এটা নতুন ৱেবছাইট লৈ আহিছোঁ যিটো আপোনালোকে ফ্ৰীকৈ আৰ্নিং কৰিব পাৰিব, ফ্ৰীকৈ টকা ইনকাম কৰিব পাৰিব। কিন্তু তাৰ আগত আপোনাৰ এই ৱেবছাইটটোত ৰেজিষ্টাৰ কৰিব লাগিব। মই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। ফাৰ্ষ্ট টাইম আপুনি এবাৰ ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ প্ৰচেছটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক। ফাৰ্ষ্ট টাইম ইয়াত ৰেজিষ্টাৰ বুলি যে আছে তাত ক্লিক কৰিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপুনি ইয়াত আকৌ এনেকুৱা ইণ্টাৰফেচ এটা দেখাব। ফাৰ্ষ্ট আপোনাৰ মোবাইল নাম্বাৰ দিব। নেক্সট আপোনাৰ ইয়াত সেন্ড কৰিব, যিটো মোবাইল নাম্বাৰ দিব সেই নাম্বাৰটোত এটা OTP আহিব, OTPটো সেন্ড কৰিব, ইয়াত ফিল কৰিব। তাৰপিছত আপোনাৰ ষ্ট্ৰং চাই এটা পাছৱৰ্ড দিব ইয়াত, আৰু নিকনেম এটা আপোনাৰ দি দিব। ইয়াত এইটো ৰেফাৰ কোডটো ইনভিটেশ্যন কোড এইটোৱে থাকিব দিব। আপোনাৰ ইনভিটেশ্যন কোডটো থাকিলে কি হয়, মোৰ লিংকৰ পৰা যদি আপুনি জইন কৰে আপুনি এক্সট্ৰাকৈ 15 টকা পাব। মোৰ লিংকৰ পৰাই কৰক বা বেলেগ লিংকৰ পৰাই কৰক, আপুনি 15 টকা পাব। আৰু ডেইলি আপোনাৰ 9 টকা আৰ্নিং হ'ব, ক্লেইম কৰিব পাৰিব। মই অলৰেডি ৰেজিষ্টাৰ কৰা আছে, ঠিক সেইকাৰণে মই লগ ইন কৰি দেখাই দিছোঁ আপোনালোকক এবাৰ। ইয়াত মই মোবাইল নাম্বাৰ দিছোঁ, তাৰপিছত আপোনাৰ পাছৱৰ্ড দিব লাগিব। মই পাছৱৰ্ড আৰু মোবাইল নাম্বাৰ দি দিলোঁ। ইয়াৰ পিছত মই লগ ইন কৰিম। ঠিক আছে, ইয়াত লগ ইন হৈ গ'ল। মই অলৰেডি এতিয়া 60 টকা মোৰ ওচৰত আছে বেলেঞ্চ। এইটো ফ্ৰীকৈ আৰ্ণ কৰা পইচা, মই ফ্ৰীকৈ পোৱা পইচা। এইটো মই ফ্ৰীকৈ ইমান দিনত পালোঁ। এতিয়া মই আপোনালোকক ক্লেইম কৰি দিম, কেনেকৈ আপুনি ক্লেইম কৰিব পাৰিব ডেইলি। ইয়াত আপুনি ইনভেষ্টমেণ্টো কৰিব পাৰিব। মই টাস্কত গৈছোঁ। প্ৰথম টাস্কত যোৱাৰ পিছত আপোনাৰ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ওপৰত দেখাব 9 টকা পইচা। ইয়াত দেখাব আপোনাৰ আৰ্ণ কেনেকৈ কৰিব পাৰি। ইয়াত দেখিছে আপুনি ডেইলি এটেণ্ডেঞ্চ, চাইন ইন এভৰি ডে এণ্ড গেট 9 ৰুপিজ। ঠিক আছে, নট য়েট চাইন ইন, এইটোত আপুনি ক্লিক কৰিব। ঠিক আছে, মই ইয়াত ক্লিক কৰি দেখাই দিছোঁ, কনফাৰ্ম কৰিব। ঠিক আছে, মই ৰিচিভ হৈ গ'ল। দেখিছে, মই দেখাই দিছোঁ আপোনালোকক ৰিচিভ হ'ল নে নাই হোৱা। 1 মিনিট, এইটো আপুনি তলত যাব। মোৰ 60 টকা আছিলে, 9 টকা যোগ হ'ল 69 ৰুপিজ হৈ গ'ল। ইয়াত দেখিছে, প্ৰথম 60 টকা আছিলে, এতিয়া 69 ৰুপিজ, 9 টকা যোগ হৈ গ'ল। আৰু আপুনি এইটো মিনিমাম 100 হ'লে উইথড্ৰল কৰিব পাৰিব। 100 টকা হ'লে আপুনি ইয়াত গৈ যাব, 100 টকা হ'লে আপুনি ইয়াত যাব, ইয়াত আপুনি উইথড্ৰল কৰিব পাৰিব। ইয়াত গ'লে আপোনাৰ বেংক ডিটেইলছ, এণ্টাৰ এমাউণ্ট দিব, কিমান উইথড্ৰল হয় সেইটো আপুনি দিব। দিয়াৰ পিছত আপোনাৰ এণ্টাৰ OTP আহিব, তাত ফিল আপ কৰিব। আৰু আপুনি এইটো এটা ইনভেষ্টমেণ্ট প্লেনো হয়, আপুনি ইনভেষ্ট কৰোঁ বুলি ক'লেও কৰিব পাৰে। মোৰ এডভাইচ দিয়া মতে আপোনালোকে যদি কৰে, ফ্ৰীকৈ আৰ্ণ কৰিব বিচাৰে, যদি 9 টকা ডেইলি আৰ্ণ কৰিব পাৰিব। কিন্তু আপুনি যদি ইনভেষ্ট কৰিব বিচাৰে, ইয়াত আপুনি ইনভেষ্টমেণ্টত ক্লিক কৰিব লাগিব। আপুনি ইয়াত প্লেনকেইটা মই দেখাই দিছোঁ, ইনভেষ্টমেণ্টৰ কিমান আছে। এইটো প্লেনটো এতিয়া নাই, মই দেখাইছোঁ। 1 মিনিট ৰ'ব দেই। VIP, য়েছ, এইকেইটা আপোনাৰ লিংক, এনেকৈ আপুনি ইনভেষ্ট কৰিব পাৰিব। ঠিক আছে, এইটো 499 এটা আছে, 5900, এনেকৈ আপুনি ইনভেষ্ট কৰিলে আপোনাৰ পইচাটো হ'ব। আপুনি মুঠতে এতিয়া ইনভেষ্ট কৰিব নালাগে, আপুনি ফ্ৰীকৈ কেনেকৈ ইনকাম কৰিব পাৰি তেনেকৈ কৰিব পাৰিব। আপুনি ফ্ৰীকৈ এতিয়া ডেইলি আপোনাৰ 9 টকা পাব। 9 টকা উইথড্ৰল, 100 টকা হ'লে আপুনি উইথড্ৰল কৰিব পাৰিব। আপুনি ডেইলি ইনকাম কৰি থাকিব পাৰিব। ঠিক আছে, আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিছে, এনেধৰণৰ ইনকাম ৰিলেটিভ যদি ভিডিঅ' বিচাৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু সদায় মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ ট্ৰাষ্টেড আনিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ ইমানতে, থেংক ইউ।